তো গাইজ আজি এখন আমাৰ অসমৰ অনুষ্ঠান আচলতে আমি যাবলৈ ওলাইছোঁ যে আমাৰ ৰজা পূৰা ৰেডি হৈ আছে এতিয়া ৰজাৰ পূৰা ৰেডি আৰু আমি তাতে যে লগ পাইছোঁ আপোনালোকক তাতে কেনেকৈ আমি অনুষ্ঠান কৰা যে দেখাই আছোঁ তো এতিয়া আমি আহি পালোঁ গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ শান্তি পৰিৱেশনত ইয়াতে আমাৰ অনুষ্ঠান এখন হ'ব তো সেইখনলৈ চাই থাকিব ভিডিঅ'টো দেয়াৰ গাইছ বিশেষকৈ চাবলৈকে নাই তথাপি চাই থাকিব আৰু দেয়াৰ বিলাক ঠিক কৰি আছোঁ গাইছ আমাৰ ঠংলা গাইছ ঠংলা এই মানুহ চাব পাৰে বহুত ইচ্ছা আছে মানুহ মোৰ বিকিতাৰ অনুষ্ঠান দে আৰু গাইছ চাই থাকিব শেষলৈ আমাৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল এতিয়া বিকিতাই আমাৰ এণ্ট্ৰি চং গাব মাই যান তো শেষলৈ চাই থাকিব ভিডিঅ'টো দে আৰু আজিৰ অনুষ্ঠানৰ এইটো শেষৰ গীত গাই পাতলো বেছি আৰু